ये सब क्या देखना पड़ रहा है। কাপোৰ কোনে কালেকশ্যন কৰি দিয়ে জানো এজনী কেলা বিয়া ঘৰৰ লিষ্টহে এই অপেছৰ বেট মাৰি দিছে আকৌ ক্ৰিকেট বলহে খেলিছে বজাৰত গ'লে আপুনি পাই যাব কোমোৰা আৰু ৰঙালাও লগতে ভেন্দি ইনষ্টাগ্ৰামটোত যদি এপাক সোমাই দিয়ে ইয়াতো আপুনি পাই যাব এনেকুৱা ধৰণৰ তলত মোৰটো সোমাই থক মই কোৱা নাই গোবিন্দ ককায়ে কৈছে খাই খাই হেক কৰি দিছে পাব ক'ত আৰু এতিয়া নিজে হৈ গৈছে কি ক'ব আৰু ইয়াত আপুনি কি ক'ব লাগে কি আছে ইয়াত বেকা বেকি কৈ চাই বোলে কলিজা নাখাবা যিটোহে ৰূপ লৈছে কলিজা খোৱা বাদেই ভয়হে খাব এনেকুৱা যেন লাগিছে ভূতেহে নাচি আছে कैसे कैसे लोग रहते हैं यार यहाँ पर এই বুঢ়া ইমান কনফিডেন্স কৰ পৰা হে ঐ হা কাণফুলি দেখিছে নাই গোটেই ভাওনা পাঠ কৰা কাণফুলি পিন্ধি লৈছে দাঁত কিটা তামোল খাই গোটেই মামৰে ধৰি গ'ল বোলে বেকা বেকি কৈ চাই বোলে কলি বেকাকে চালেতো বাচিব যদি সিধাকে কোনোবাই চাই দিয়ে মৰিব খতম এই বুঢ়া চালা মহিন বুঢ়া জ্বলা পুৰা কৰে বুকুখন মন এনেই চাতন हेलो ये सब क्या देखना पड़ रहा है। এই জ্বলা পুৰা কৰা বুকুখন কলা আইসক্ৰীম লগাই দিলেই ধুনীয়া ঠাণ্ডা পৰি যাব শীতল পৰি যাব प्यारी समझ गई মই কোৱা কথা নহয় কবিৰাজৰ কথা মানে बात तो सही है এনে কিছুমান মানুহ ওলাইছে অসমত মানে আমেৰিকাটো আপুনি ইমান নাপাব অসমত যিমান ওলাইছে এইবিলাক জানাই নহয় ফুলৰ দৰে মৰহিব পিছে জ্বলা পৰা কৰা বুকুখনত 7 ইঞ্চি দীঘলৰ আইসক্ৰীম গহি দিলেই ধুনীয়া শীতল পৰি যাব ঠাণ্ডা পৰি যাব আইসক্ৰীমটো লগোৱাৰ পিছত ফুলৰ দৰে মৰহি নাযায় ফুলৰ দৰে ফুলি যাব কবি